আগত আপোনালোকে নিজে অৱগত কিছুমান আমাৰ স্পেচিয়েলি আমাৰ এক্স এজন ছেক্ৰেটাৰী আছে কমল আজাদ তেওঁ কিছুমান মানে ষ্টেটমেণ্ট দিছে মানে ট'টেলি ডিৰেক্টৰী যোনটো অসংবিধানিক তেওঁ বেচিকেলি আজি পাৰ্টিৰ পৰা কিয় বহিষ্কাৰ কৰা হ'ল সেইটো সকলোৱে জ্ঞাত ৰিপিটেডলি তেওঁ বহুতবাৰ পাৰ্টিক অমান্য কৰিছে আজি তেওঁ নিজকে ক্লেইম কৰে পাৰ্টিৰ কনষ্টিটিউশ্যন ড্ৰাফ্ট কৰিছিলে ন' ডাউট তেওঁ ওৱান অফ দ্য মেম্বাৰ আছিলে কিজানি কিন্তু এজন মেম্বাৰ হৈ পাৰ্টিৰ কনষ্টিটিউশ্যনটো কি তেওঁ ভালদৰে জ্ঞাত এইটো ভাইলেট কৰাটো তেওঁৰ কাৰণে ঠিক নহয় তেওঁ ৰিপিটেডলি ভাইলেট কৰিছে আজি এই বৃক্ষৰোপণৰ এই পইণ্টটো তেওঁ কৈছে আজি চাওক এইটো বৃক্ষৰোপণৰ আজি যিটো অমৃত বৃক্ষৰোপণ যিটো প্ৰগ্ৰাম এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰগ্ৰাম ইয়াতে অসম চৰকাৰ আৰু BTC চৰকাৰ জাষ্ট সহযোগিতা কৰিছে আজিটো মেণ্ডেটৰী এইটো অল ইণ্ডিয়া প্ৰগ্ৰামটো লৈছে অল ইণ্ডিয়া যেতিয়া এটা ট্ৰি প্লান্টেশ্যন প্ৰগ্ৰাম হয় আৰু স্পেচিয়েলি অসমৰ ক্ষেত্ৰত যিটো গিনিজ ৱৰ্ল্ড ৰেকৰ্ড বুক আমাৰ মহামান্য মুখ্যমন্ত্ৰীয়ে যিটো মানে আদৰ্শ হিচাপে লৈছিলে সেইটো প্ৰগ্ৰামটো কেনেকৈ কৰে এইটো নিউমেৰাছ বহুত এক্সপাৰ্টৰ এডভাইচ লৈ কোন সময়ত গছ কাটিব লাগে এইবিলাক গোটেই ষ্টাডি কৰি আপোনাৰ ডেটটো ধাৰ্য কৰা হৈছে আজি এইটো তেওঁ হঠাৎকৈ এটা পাতলীয়া এটা কথা কৈ দিলে যে এইটো ছিজনত তেওঁ এক্সপাৰ্ট নেকি আজি গছ বৃক্ষৰোপণ বা কিছুমান শাক পাচলি কৰা এইটো আজি এইটো কাটিবলৈ কোনো আপোনাৰ PhD নালাগে গাঁৱৰ মানুহে জানে গছ কেতিয়া কাটে আমি সবেই জানো গছ এটা ৰেইনি ছিজনৰ এবাৰ কাটে আৰু এবাৰ অন চাইডত উইণ্টাৰত এই গছ বৃক্ষৰোপণ কৰে নেভাৰডেলেছ তেওঁ নিজকে বহুত শিক্ষিত বুলি কৈছে ৱেলকাম কৰোঁ কিন্তু বস্তুটো ক'ত আন ক'ত যিবিলাক লেংগুৱেজ তেওঁ ইউজ কৰিছে এইটো সকলোৰ কাৰণে নিন্দনীয় আৰু আমি বৈশাগত ডিষ্ট্ৰিক্ট ইউটিউবৰ পৰা আমি স্পেচিয়েলি তেওঁক নিন্দা কৰোঁ তেওঁ শিক্ষিত মানুহ এটা টাইমত ৰেচপেক্টেবল এজন য়াং জেনেৰেশ্যনৰ লিডাৰ বুলি আমি কৰিছিলোঁ এইবিলাক কমেণ্ট দিয়াৰ পৰা বিৰত থাকিব লাগে আৰু তেওঁ নিজে আইডিয়াবোৰ ল'ব লাগে তেওঁ ৱাইল্ড লাইফত কাম কৰা বুলি আমি লওঁ ৱাইল্ড লাইফত কাম কৰা কিন্তু বস্তুটো তেওঁ মানুহক বিপথে পৰিচালিত কৰিব নালাগে নলেজবিলাক ৰংলি ইণ্টাৰপ্ৰেট কৰিব নালাগে নিজৰ কিবা এটা দুখ থাকিব সকলোৱে ৱেলকাম আপুনি পাৰ্টি ফৰামত আপুনি ডিছকাছ কৰক ইয়াৰ আগতেও তেওঁ কিছুমান মিছলিডিং কমেণ্টছ দিছিলে যিটো বহুত কণ্ট্ৰভাৰ্চি হৈছিলে পিটিশ্যন স্পেচিয়েলি আপোনাৰ ইভিকশ্যন লয় য'ত মানে ফল্ছ তেওঁ 1 লাখ মানে ৰাইজক ইভিকশ্যন কৰিব বুলি এটা ষ্টেটমেণ্টো দিছিলে কেইমাহমান আগত আপোনালোকে সকলোৱে জানে তাই ইয়াতে আমাৰ কংগ্ৰেছ ষ্টেটমেণ্ট দিয়া আছিলে কিন্তু লিগেল কোনো ভেলিডিটি নাছিলে আজিৰ দিনত কোনো ইভিকশ্যন হোৱা নাই আৰু যোনবিলাক ইভিকশ্যন হৈছে আপোনালোকে সকলোৱে জানে এইটো ট্ৰাইবেল নন ট্ৰাইবেল সকলোৱে ইভিকশ্যন হৈছে ডেট ইজ ইন ফৰেষ্ট লেণ্ড এৰিয়া আৰু ফৰেষ্ট লেণ্ড এৰিয়াত এইটো কোৰ্ট মেণ্ডেটেড যে কোৰ্টে অৰ্ডাৰ দিছে এইটো জুডিচিয়াৰী প্ৰচেছত এইটো ইভিকশ্যন হৈছে ইয়াত কোনো BTR চৰকাৰ হওক কোনোবা চৰকাৰ হওক এইটো দায়ী নহয় কোৰ্টৰ এটা মেণ্ডেটহে আমাৰ BTR চৰকাৰে এক্সিকিউট কৰিব গৈছে সেইটো কিছুমান অসুবিধা হৈছে সেইটো কাৰণে স্থগিত ৰাখিছে আজি ট্ৰাইবেল বেল্টত ইভিকশ্যন হোৱাৰ কথা আছিল সেইটো আজি কোৰ্টে ষ্টপ কৰি দিছে গতিকে সেইবিলাক সকলো কথা জানিও তেওঁ পাৰ্টি ফৰামত কথা নাপাতি আজি কিছু কেইমাহমান আগত এই বিষয়ে বহুত কণ্ট্ৰভাৰ্চি আনিছিলে আৰু এইটো ছেকেণ্ড টাইম সেইদিনা আপোনাৰ নেশ্যনেল প্ৰগ্ৰাম এটা তেওঁ এজন পাৰ্টিৰ ছেক্ৰেটাৰী হয় এইটো ফেচবুকত লিখিব নালাগিছে আৰু আমাৰ কনষ্টিটিউশ্যনত আছে আপুনি কোনো বস্তু যোনটো বস্তু আপুনি ডিছকাছ নকৰাকৈ যোনটো পাৰ্টিৰ এগেইনষ্টত আপুনি বিং এ পাৰ্টি মেম্বাৰ আপুনি কেতিয়াও এইটো ছ'চিয়েল মিডিয়াত এনেকুৱা কোড নিদিয়ে আৰু সেইটোৰ অৰ্থটো হ'ল আপোনাৰ ডেডিকেশ্যন নাই আপোনাৰ ইচ্ছা নাই গতিকে সেইটো কাৰণেহে আপোনাক ৰিলিজ দিয়া হৈছে আৰু তাতে ৰিলিজ অৰ্ডাৰত চহী দিয়া মানুহজনক তেওঁ যি হিচাপত মানে তেওঁ কেৰেক্টাৰাইজেশ্যন কৰিছে এইটো শিক্ষিত যুৱক এজনৰ লেংগুৱেজ নহয় কোনো এজনক এনেকৈ চকীদাৰ বা চাহ দিয়া মানুহ ইমান ছিনিয়ৰ মানুহ তেওঁ সকলোৱে জানে যোন মানুহজনৰ নামটো লৈছিলে আজি BCDR পৰা উপেন বমৰ পৰা তেওঁ চিনাকি সেই লেভেলৰ সেই টাইমৰ সেই বয়সৰ মানুহ আমি কোকৰাঝাৰত তেওঁক মানে চবেই চিনি পায় গতিকে তেওঁৰ নিচিনা পিতৃতুল্য মানুহক এনেকুৱা লেংগুৱেজ ইউজ কৰা যদি তেওঁ যদি কাৰোবাক যদি চাহো খুৱাইছে আনি অফিচত তেওঁতো মৰমত খুৱাইছে আমি খাব পাইছে আমি গৰ্বিত হ'ব লাগে ইমান চিনিয়ৰ মানুহৰ পৰা কিন্তু এইবিলাক লেংগুৱেজ ইউজ কৰা ইট ইজ ভেৰি বেড
মানে সেইটোৱে আমি কণ্টেম কৰিব বিচাৰিছোঁ। আমি কেতিয়াও ভবা নাছিলোঁ যে আমাৰ ইমান শিক্ষিত যোনে PhD পাৰ্চু কৰি আছে, যাক আমাৰ চিফ ছাৰে এবাৰ কেণ্ডিডেটো বনাইছে, MLA কেণ্ডিডেট, এইজন মানুহ এনেকুৱা লেংগুৱেজ ইউজ কৰিব আমি কেতিয়াও মানে এইটো মানে ভবা নাছিলোঁ, আৰু আমি কণ্ডেম কৰোঁ, আৰু তেওঁ কৈছে আমি ভালেই পাইছোঁ, আমাৰ একো ক্ষতি নহয়। ছেকেণ্ড থিং, তাৰ মাজতেও আমি কিছুদিন আগত আৰু এজন য়াং লেড তেওঁ বহুত এনেকুৱা লেংগুৱেজ ইউজ কৰিছে আমাৰ ছেক্ৰেটাৰীৰ ওপৰত, জেনেৰেল ছেক্ৰেটাৰীৰ ওপৰত। আচ্ছা, তেওঁকো আমি এতিয়া কওঁ যে বয়সটো এতিয়াও আছে পলিটিকেল লেংগুৱেজ শিকিবলৈ, তেওঁৰ কাৰণে ভাল হ'ব। তেওঁ এতিয়াও ফৰাম নাই, কিবা NGO কৰি আজি হয়তো লাইমলাইটত আহিছিলে, কিন্তু সেই লাইমলাইটত অহা মানে আপুনি পাৰ্চনেল লেভেলত এনেকুৱাকৈ এটাক কৰিব কাৰোবাৰ, এইটো নিজৰ কাৰণে ক্ষতি হ'ব, আমাৰ একো ক'বলৈ নাই, এইটো ৰাইজে চাব। গতিকে মই তেওঁকো এডভাইচ দিওঁ যে যিহেতু বয়স হোৱা নাই, যে তেওঁ মানে কেনেকুৱাকৈ ডিবেট কৰিব লাগে বা কি কমেণ্ট দিব লাগে, সেইটো ভালদৰে অলপ শিকি লোৱা ভাল। আৰু যদি বিচাৰে তেওঁ আহক, কিন্তু পাৰ্টিত জইন কৰক, আৰু ইলেকশ্যনত অ'পেন ডিবেটত নাহক। আমি এনি টাইম আমি ডিবেট কৰিবলৈ ৰেডি আছোঁ, কিন্তু এতিয়া আমি ৰিয়েকশ্যন নিদিলেও নহয়। কিন্তু যিহেতু খুব ল' লেভেলত আনপাৰ্লিমেণ্টাৰী লেংগুৱেজ ইউজ কৰিছে, সেইটো কাৰণে মানে আমাৰ লাষ্ট টাইমৰ কাৰণে আমি সুকীয়াও দিছোঁ, অলপ ভালদৰে মৰম কৰাকৈয়ে কৈছোঁ, যিহেতু বহুত য়াং ল'ৰা হয়, যে নিজকে যদি BTRত এষ্টাব্লিছ কৰিব বিচাৰে বা সুশান্তি বিচাৰে বা নিজকে এষ্টাব্লিছ কৰিব বিচাৰে পলিটিচিয়ান হিচাপে, তেওঁ কিছুমান মানে লেংগুৱেজটো অলপ ভালদৰে শিকিলে ভাল হয়। তেতিয়া মানে আমাৰো ভাল লাগিব, তেওঁৰ নিচিনা যদি ভাল ডিবেট কৰিব পৰা যদি সেনেকুৱা লিডাৰ আহি কণ্ট্ৰিবিউট কৰিব পাৰে। কিন্তু দিছ ইজ নট দ্য লেংগুৱেজ যোনটো ইউজ কৰে, সেইটো কাৰণে আমাৰ নিজৰো লাজ লাগিছে, কাৰণ তেওঁ মিডিয়াই বহুত মানে এক্সপ'জাৰ দি আছে। গতিকে এতিয়া ইমান এক্সপ'জাৰ দিছে, আজি তেওঁতো আইডেণ্টিটি নাছিলে, তথাপিও আমি এটা মানে বিবৃতি দিছোঁ, যিহেতু ইমান এক্সপ'জাৰ মিডিয়াই দিলে, আমিও বিচাৰোঁ ঠিক আছে, ক্ৰিটিক লাগে আমাৰ চৰকাৰক, ডেম'ক্ৰেচিত যিকোনো মানুহে ক্ৰিটিচাইজ কৰিব পাৰে, কিন্তু এইটো ছিষ্টেম নহয়, মানে এইটো বহুত মানে ইমান বেয়া লেংগুৱেজ পাৰ্চনেল এটাক কৰাটো। এটা ভাল লেংগুৱেজত ক'লে উই আৰ মষ্ট ৱেলকাম এনিবডি, আমি ডিবেট কৰিবলৈ আমি সদায় ৰাজি আছোঁ। তো এইখিনিয়ে মই ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট গোসাইগাঁৱৰ মানে আজিৰ আপোনালোকক মাতাটো আমি স্পেচিয়েলি আমি বহুত দুখিত, স্পেচিয়েলি আমাৰ জেনেৰেল ছেক্ৰেটাৰী যোনজন চেণ্ট্ৰেলৰ জেনেৰেল ছেক্ৰেটাৰী মিষ্টাৰ ৰাজু নাৰ্জাৰী আমাৰ ডিষ্ট্ৰিক্টৰে হয়, এইটো আমাৰ কৰ্তব্য। তেওঁ যদি কোনোবা যদি এনেকুৱাকৈ পাৰ্চনেল এটাক কৰে উইদাউট ৰিজন, তেওঁ নিজৰ কামটো কৰি আছে, বিং এ অফিচ বেয়াৰাৰ, যোনটো ছিষ্টেমত কৰিব লাগে। এইটোত কোনো আউটছাইডৰ মানুহে এনেকুৱা মিডিয়াত এনেকুৱা লেংগুৱেজ ইউজ কৰি এনেকুৱা পইণ্ট আউট কৰি থকাটো আমি ভাল নাপাওঁ। সেইটো কাৰণে হয়তো আমিও কেতিয়াবা এটা যদি বেৰিয়াৰ এটা লিগেল বেৰিয়াৰ যদি পাৰ হৈ যায়, আমি হয়তো লিগেল ৰিপৰ্টছ আমি ল'বলৈ দ্বিধাবোধ নকৰিম। ছেক্ৰেটাৰীক জনাই দিব বিচাৰোঁ, তেওঁ চেল্ফ চাৰ্টিফাইড, বহুত এডুকেটেড ল'ৰা হয়, হেভ ৰেচপেক্ট আপন ইয়ৰ মানে পলিটিকেল লিডাৰ, স্পেচিয়েলি আমাৰ চিফ। তেওঁ নিজেও ফেচবুকত লিখিছে যে তেওঁৰ এটা বহুত মাৰ্গদৰ্শক আছিলে, গাড়ী লৈ ঘূৰাইছিলে, তেওঁক MLA টিকেটো দিছে এবাৰ। চ' এনেকুৱাকৈ ক্ৰিপ্টিক লেংগুৱেজত তেওঁক মানে এনেকুৱা ডিৰেক্টৰী কিছুমান বস্তু এটা ক'ব নালাগে, যে পাৰ্টিটো কেনেকৈ চলাই আছে নচলাই আছে, তেওঁ নিজেই জ্ঞাত। আৰু তেওঁ যদি আনছেটিছফাইড আছিলে, তেওঁ ভলাণ্টাৰীলি আগতে ৰিজাইন দিব লাগিছিল, কিন্তু ৰিজাইন নিদি পাৰ্টিতে থাকি পাৰ্টিক এনেকুৱা ক্ৰিটিচাইজ কৰাটো এইটো কোনো পলিটিচিয়ানৰ মানে গুড চাইন নহয়, বুৰ্বকামিহে কৰা হয়। আপুনি চাওক, এনি পাৰ্টিত তেওঁ যাওক, আৰু সেই পাৰ্টিত তেওঁ এনেকৈ পাৰ্টিত সোমাই ক্ৰিটিচাইজ কৰক, আৰু তেওঁ কি বিহেভ কৰিব, কিবা একশ্যন ল'ব, সেইটো তেওঁ নিজেও গম পাব। আজি সেইটো কাৰণে মই তেওঁকো আহ্বান জনাইছোঁ যে আপুনি যিয়ে পাৰ্টিত যাওক, পাৰ্টিৰ কনষ্টিটিউশ্যনটো আপুনি ভালদৰে মানি চলিব লাগে, আৰু জাষ্ট নিজকে ক্লেইম কৰিব নালাগে যে মই ড্ৰাফটিং কৰিছিলোঁ কিবা। আৰু বেচিকেলি মানুহৰ বিহেভিয়াৰতে আপোনাৰ কেপাচিটি এণ্ড কোৱালিটিটো ৰিফ্লেক্ট হয়। এনিৱে, থেংক ইউ।